প্ৰিপজিশ্যন আমি সৰুৰ পৰাই প্ৰিপজিশ্যন শিকি আহিছোঁ, কিন্তু পৰীক্ষাত আমি প্ৰায়ে এই প্ৰিপজিশ্যন ভুল কৰোঁ। এই প্ৰিপজিশ্যন সহজ কৰাৰ কাৰণে আমি এটা চিত্ৰৰ সহায়ত এই প্ৰিপজিশ্যনখিনি মনত ৰাখিব পাৰোঁ, আৰু এই চিত্ৰটো যদি আমাৰ মনত থাকে, মই ভাবোঁ জীৱনত কেতিয়াও প্ৰিপজিশ্যন ইয়াত যিটো বৃত্ত দেখা পাইছা, ধৰি লোৱা হ'ল এই বৃত্তটো এটা অবজেক্ট। যদি কোনো বস্তুৰ ওপৰত সারফেস টাচ কৰি থাকে, অর্থাৎ যদি কোনো বস্তুৰ ওপৰত সারফেস টাচ কৰি থাকে, সেই ক্ষেত্ৰত অন হয়। ফৰ এক্সাম্পল, দ্য মাৰ্কাৰ ইজ অন দ্য টেবুল। কাৰণ মাৰ্কাৰটো টেবুলৰ সারফেস টাচ কৰি আছে, সেই ক্ষেত্ৰত অন ব্যৱহাৰ হয়। যদি কোনো বস্তু ওপৰত থাকে, অৰ্থাৎ সারফেস টাচ নকৰাকৈ যদি ওপৰত থাকে, সেই ক্ষেত্ৰত কি হ'ব? সেই ক্ষেত্ৰত হ'ব পাৰে এবভ আৰু অভাৰ। তো এতিয়া প্ৰশ্ন কৰিব পাৰা যে এবভ আৰু অভাৰ কেতিয়া হ'ব? অভাৰ হ'ব তেতিয়া যেতিয়া কোনো এটা বস্তু গতিশীল। মই এটা প্লে বাটনে বুজাই দিছোঁ, গতিশীল। ফৰ এক্সাম্পল, দ্য বয় ৰান অভাৰ দ্য বেঞ্চ। কাৰণ ল'ৰাজন ৰান কৰিছিল, গতিশীল আছিল, সেই ক্ষেত্ৰত অভাৰ ব্যৱহাৰ হ'ব। আৰু এবভটো হ'ল স্থিৰ গতি। মই বুজাই দিছোঁ, এবভটো হ'ল স্থিৰ থকা বস্তুৰ ক্ষেত্ৰত এবভ হ'ব। ফৰ এক্সাম্পল, দ্য লাইট আৰ এবভ মাই হেড। কাৰণ লাইটবিলাক মূৰৰ ওপৰত স্থিৰ হৈ আছে, সেই ক্ষেত্ৰত এবভ। অ'কে। যদি কোনো বস্তুৰ ভিতৰত থাকে, সেই ক্ষেত্ৰত হ'ব ইন। যদি কোনো বস্তুৰ ভিতৰত থাকে, সেই ক্ষেত্ৰত ইন। যদি সেই তাৰ ভিতৰত কোনো এটা বস্তু বুজোৱা হয়, সেই ডাঙৰ বস্তুটোৰ ভিতৰত কোনো এটা সৰু বস্তুটো বুজোৱা হয়, সেই ক্ষেত্ৰত আমি এট লিখোঁ। ফৰ এক্সাম্পল, আই লিভ ইন দ্য ৱৰ্ল্ড এট ইণ্ডিয়া। কাৰণ ৱৰ্ল্ডৰ আগত ইন বহাইছোঁ, কাৰণ ৱৰ্ল্ডটো ডাঙৰ, আৰু এট ইণ্ডিয়া কাৰণ ইণ্ডিয়াটো সৰু, সেইকাৰণে সৰু বস্তুৰ আগত এট ব্যৱহাৰ কৰা হয়। যদি কোনো বস্তুৰ মাজেৰে পাৰ হৈ যায়, সেই ক্ষেত্ৰত কি হ'ব? সেই ক্ষেত্ৰত হ'ব থ্ৰু। ফৰ এক্সাম্পল, দ্য বয় ৰান থ্ৰু দ্য জংগল। ল'ৰাজন জংঘলৰ মাজেৰে দৌৰি গৈছিল, সেই ক্ষেত্ৰত থ্ৰু। ইয়াৰ পিছত হ'ব এক্ৰছ। ফৰ এক্সাম্পল, দ্য প্লেয়াৰ ৰান এক্ৰছ দ্য ফিল্ড। আৰু হ'ব পাৰে ইনটু। ইনটু কেতিয়া হ'ব? ফৰ এক্সাম্পল, আই ৰান ইনটু মাই ৰুম। কোনো বস্তুৰ ভিতৰত বুজাবলৈ, ৰান কৰিবলৈ, বুজাবলৈ ইনটু। এতিয়া যদি কোনো বস্তু তলত থাকে, তেতিয়া হ'ব আণ্ডাৰ বা বিনিথ। আণ্ডাৰ বা বিনিথ। যদি ছাইডত থাকে, সেই ক্ষেত্ৰত হ'ব বিছাইড বা বায়ে ব্যৱহাৰ কৰিব পাৰোঁ, বাই। ওপৰত থাকিলে আপ,
তলত থাকিলে ডাউন ডাউন যদি কোনো এটা বস্তু চাৰিওপাশে থাকে যদি চাৰিওপাশে থাকে সেই ক্ষেত্ৰত হ'ব এৰাউণ্ড এৰাউণ্ড তো এইটো হ'ল প্ৰিপজিশ্যনৰ এটা চিত্ৰ প্ৰিপজিশ্যনৰ এটা চাইকেল আৰু এই চিত্ৰখন যদি মনত থাকে কিন্তু মই ভাবোঁ যে প্ৰিপজিশ্যনলৈ কেতিয়াও সমস্যাৰ সৃষ্টি নহয় যেতিয়াই প্ৰিপজিশ্যনলৈ মানে পাজল লাগিব সমস্যাৰ সৃষ্টি হ'ব তেতিয়া এই চিত্ৰখন যদি আমি মনত কৰোঁ তেনেহ'লে আমি সঠিকভাৱে প্ৰিপজিশ্যনখিনি বহাব পাৰিম তো এইখিনি আছিল আজি প্ৰিপজিশ্যনলৈ মোৰ ক্লাছ ধন্যবাদ